সূচনা এই ভিডিঅ'টো কেৱল ১৮ বছৰৰ ওপৰৰ ব্যক্তিসকলৰ বাবেহে। ১৮ বছৰৰ তলৰ ল'ৰা-ছোৱালী অনুগ্ৰহ কৰি ভিডিঅ'টো নাচাব। লগতে জনাওঁ যে দৰ্শকৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখিহে ভিডিঅ'বোৰ বনোৱা হৈছে। এবছৰ আগত ঘটিছিল। মই মোৰ পত্নী ৰীমাৰ লগত তাইৰ ঘৰলৈ গৈছিলোঁ। বিয়াৰ ১৫ দিন পিছত নতুন দৰা-কইনাক প্ৰথমবাৰ ঘৰ গৈছিলোঁ। কইনাৰ মাকৰ ঘৰত পৰিয়াল বুলিবলৈ ৰীমাৰ মাক আৰু ডাইভোৰ্চ হোৱা বায়েক এজনী আছিল। বায়েকৰ ল'ৰা সন্তান এটাও আছিল। ক'বলৈ গ'লে ৰীমাৰ বায়েক মুন্নী আৰু মই সমনীয়া আছিলোঁ বুলি ক'ব পাৰি। ৰীমা মোতকৈ ৮ বছৰে সৰু আছিল। মুন্নীৰ গিৰিয়েক হেনো তাইক বহুত অত্যাচাৰ কৰিছিল, যাৰ কাৰণে ঘৰ এৰি তাই গুচি আহিছিল। শহুৰৰ ঘৰ ডিব্ৰুগড়ৰ ভিতৰৰ গাঁও এখনত আছিল। এদিন এখন সন্ধিয়া মই আৰু ৰীমাই বায়েক মুন্নী টাউনলৈ আহিবলগীয়া হ'ল কাম এটাত। টাউনৰ পৰা উভতাওঁতে আমাৰ প্ৰায় সন্ধিয়া লাগিছিল। মুন্নীহঁতৰ খুৰাকৰ ল'ৰা বাইক এখন লৈ আমি গৈছিলোঁ। বহুত কথাই কৈছিল মুন্নীয়ে সেইদিনা মোক। এনেকৈ তাইৰ গিৰিয়েকে মদ খাই তাইক গোটেই ৰাতি মাৰধৰ কৰিছিল। কথাবোৰ কৈ মোৰ পিঠিত মূৰটো থৈ মুন্নীয়ে কান্দি দিছিল। উপায় নাপাই বাইকখন পথৰ দাঁতিতে ৰখাই লৈ মুন্নীৰ হাতখন ধৰি কান্দিবলৈ মানা কৰিলোঁ। বেয়া লাগিছিল তাইক তেনেকৈ কন্দা দেখি। কান্দি কান্দি মুন্নী মোৰ বুকুত সোমাই পৰিল। যিখিনি ঠাইত মই বাইকখন ৰখাইছিলোঁ সেই ঠাইডোখৰৰ চৌপাশে কেৱল পথাৰ আছিল। মানুহৰ ঘৰটো দূৰৰ কথা, দূৰ দূৰলৈ এটা প্ৰাণীও চকুত পৰা নাছিল। মুন্নীৰ চকু পানীৰে মোৰ চোলা তিতি গৈছিল। পাহৰি গৈছিলোঁ তাই মোৰ পত্নী ৰীমাৰ নিজৰ বায়েক বুলি। সাবটি লৈ তাইক পৰা মানে কান্দি ল'ব দিছিলোঁ মোৰ বুকুৰ মাজত। এটা সময়ত তাই শান্ত হৈছিল। কাপোৰ কানি ঠিক ঠাক কৰি আমি পুনৰ বাইক ষ্টাৰ্ট দিছিলোঁ। কিন্তু আমি ঘৰ অহা নাছিলোঁ। মুন্নীয়ে কোৱামতে বাইকখন চলাই নি আমি এটুকুৰা নিৰ্জন ঠাইত গৈ ৰখিলোঁ। এটা সময়ত হেনো তাত কিবা এটা কাৰখানা আছিল। জৰাজীৰ্ণ অৱস্থাত পৰি আছিল কাৰখানাৰ ঘৰবোৰ। মুন্নীৰ মুখত গম পাইছিলোঁ কাৰখানাটো হেনো ১৫ বছৰ আগতেই বন্ধ হৈ গৈছে। আমি গৈ গৈ কাৰখানাটোৰ একেবাৰে শেষৰ মূৰ পালোগৈ। জোনাকৰ পোহৰত চব ফটফটীয়াকৈ দেখি আছিলোঁ। মই কিবা কোৱাৰ আগতে মুন্নী পুনৰ মোৰ বুকুত সোমাই মোক সাবটি ধৰি উচুপি উঠিল। ময়ো মুন্নীক গাৰ জোৰত সাবটি ধৰিলোঁ। পাহৰি গ'লোঁ মই মুন্নী আৰু মোৰ সম্পৰ্কটোৰ কথা। শহুৰৰ ঘৰত অহাৰ দিনাৰ পৰা ৰীমা আৰু মই বেলেগকৈ হৈছিলোঁ। নাৰী দেহৰ পৰশত মই সকলো পাহৰি পেলালোঁ। মুন্নীৰ ওঠত মই মোৰ ওঠ জুৰি হেঁচি ধৰিলোঁ। তাইও ক'ব নোৱাৰা হৈ গ'ল। দুয়োৰে ওঠ চুহিব ধৰিলোঁ। সোমাই দিয়া জিভাখন দাঁতল। টানি টানি মই মুন্নীৰ ওঠ জুৰি চুপি চুপি খালোঁ। ইটোৱে সিটোক পাগলৰ দৰে চুমা খালোঁ। এখন হাতেৰে মই মুন্নীক সাবটি ৰাখি আনখন হাতেৰে মই তাইৰ পকৰটো মোহাৰি দিলোঁ। যথেষ্ট ডাঙৰ আছিল তাইৰ পকৰটো। পিঠিৰ পৰা হাতখন আনি এইবাৰ দুয়োখন হাতেৰে মই তাইক পকৰটোত মোহাৰিলোঁ। মুন্নীয়ে এখন হাতেৰে পেণ্টৰ ওপৰতে মোৰ বাৰিডাল খামুচি ধৰিলে। মুন্নীয়ে পিন্ধি থকা চুৰিদাৰৰ পেণ্টটোৰ কাঠিটোৰ কাৰণে মই হাতখন ভিতৰত নিয়াত অসুবিধা পাই আছিলোঁ। মোৰ মনৰ কথা তাই চাগে বুজিছিল। পেণ্টৰ কাঠিটো খুলি দিছিল তাই নিজে। সলকি পৰিছিল তাই পেণ্টটো। সময় নষ্ট নকৰি মুন্নীৰ পেণ্টটোৰ ওপৰতে মালখনত চুমা এটা খাই লৈ পেণ্টিটো খুলি তাইৰ মংহাল কৰাং দুটাৰ মাজত মোৰ মুখখন হেঁচি ধৰিলোঁ। চেপা মাতেৰে মুন্নীয়ে চিঞৰ দিলে, উহ। বালিৰে ভৰ্তি মুন্নীৰ ভোজখনৰ বাঁহী দুটাত মোৰ ওঠেৰে চেপি ধৰিলোঁ। তাই চটফটাই উঠিল। অ' মা ৰাতুল, কি কৰিছা? কৰং দুটাৰ মাজত মোৰ মুখখন চেপি ধৰিলে তাই। ময়ো জিভাখনে যিমান পাৰোঁ ভোজৰ পাপৰি দুটাত চেপি ধৰিলোঁ। মোৰ লেলাৱতিৰে ভৰি পৰিল মুন্নীৰ ভোজখন। চুপি চেলেকি বিজলুৱা কৰি পেলালোঁ মুন্নীৰ ভোজখন। তেনেকুৱাতে ঘৰ গৈ নোপোৱা দেখি পত্নী ৰীমাই ফোন কৰিলে। মই বাইকখন বেয়া হোৱা বুলি মিছাকে ক'লোঁ। গেৰেজত ঠিক কৰাই আছোঁ।
গৈ পোৱাত অলপ পলম হ'ব বুলি ক'লোঁ। ফোনটো কাটি মুন্নিলৈ চোৱাত দেখিলোঁ তাই মজিয়াত শুই ভৰিকেইটা মেলি ওচৰত আঙুলি ওলোৱা সোমোৱা কৰি আছিল। মই নিজৰ কটি কাপোৰ খুলি পেলালোঁ। মুন্নিৰ গাত অকল টপটোহে আছিল। তাইটো সম্পূৰ্ণ উলংগ কৰি তাইৰ গাৰ ওপৰত শুই দিলোঁ। দুটা উলংগ দেহে এটা হৈ পৰিল। বহুত মৰম কৰিলোঁ। দুয়োকে চেলেকা চেলেকি কৰি তিয়াই দিলোঁ ইজনে সিজনক। মুন্নিয়ে কাষলতিৰ নম্বৰ কটা আছিল। কাষলতি চেলেকোতে নাকে মুখে সোমাইছিল নম্বৰ। এপাকত তাই মোৰ গাৰ ওপৰত উঠি লৈ মোৰ কাণে কাণে ফুচফুচাই ক'লে, এতিয়া মই তোমাক সুখ দিম, যিটো সুখ তোমাৰ পত্নীৰ পৰাও তুমি পোৱা নাই চাগৈ। সঁচাকৈয়ে তাই যিটো কাম কৰিছিল, বহুত জোৰ কৰিও পত্নীৰ নিমাখ মই সেইটো কৰাৰ পৰা নাছিলোঁ। মোৰ বাৰিডালৰ ছাল চটা তললৈ নমাই মুন্নিয়ে মোৰ বাৰিডাল মুখত সোমাবলৈ ল'লে। মোৰ গুটি দুটা মোহাৰি তাই মোৰ বাৰিডাল খুব চুহিলে। পেচাব কৰা ফুটাটো তাই তেতিয়া জিভাৰে লিলকিলাই দিলে। পাগল হৈ গ'লোঁ মই। মুন্নিৰ চুলি গছাত পাক মাৰি ধৰি হেঁচি ধৰিলোঁ মোৰ বাৰিডাল তাইৰ মুখৰ ভিতৰত। তাইৰ মুখেৰে থাপ কেইটামান মাৰি চিধাকৈ শুৱাই ভৰি দুটা অলপ দাঙি মেলি লৈ ভোজৰ ফুটাটোত বাৰিডাল লগাই ঠেলি দিলোঁ। এনেও তাইৰ ভোজখনত চপচপীয়া হৈয়ে আছিল। পৰা ভৰিকৈ সোমাই গ'ল মোৰ বাৰিডাল তাইৰ ভোজত। হাতেৰে মুন্নিৰ ভৰি দুটা দাঙি মই থাপ মৰা আৰম্ভ কৰিলোঁ। পৰিৱেশটো মুন্নিয়ে চিঞৰি আৰু বেছি গৰম কৰি তুলিছিল। মোৰ থাপৰ সমানে সমানে কঁকাল মাৰিছিল তাইও। মা ৰাহুল, শেষ কৰি পেলোৱা মোক তুমি। ভণ্টিকৈ এনেকৈ চুদানে? মা মই যাম বাল মই। আৰু জ্বৰত চুদা ৰাতুল। সেইদিনা মই মুন্নিক প্ৰায় ১.৫ ঘণ্টামান একেৰাহে চুদি তাই ভোজখন তিয়াই পেলাইছিলোঁ মোৰ মালেৰে। পানী ওলোৱাৰ পিছতে বহু দেৰি আমি পকাতে পৰি আছিলোঁ, ইটোৱে সিটো সাৱটি। এতিয়াও মুন্নি কেতিয়াবা আমাৰ ঘৰলৈ আহিলে সুযোগ পালে চুদি পেলাওঁ তাইক। এনেদৰে নতুন নতুন অসমীয়া কাহিনীসমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব।